নমস্কাৰ জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণিকা কাশ্যপে স্বাগতম জনাইছোঁ। নক্ষত্ৰ পৰিচয় কৰাই দিবলৈ আপোনালোকক ওলাইছোঁ। নক্ষত্ৰ বুলি ক'বলৈ গ'লে বৈদিক জ্যোতিষত আমাৰ ২৭টা নক্ষত্ৰ আছে। আমাৰ প্ৰাচীন ঋষি মুনিসকলে মহৰ্ষিসকলে তেওঁলোকে নৱমণ্ডলৰ অধ্যয়ন কৰি তেওঁলোকে ১২টা ৰাশি চিনাক্ত কৰিছিলে। সেইদৰে তেওঁলোকে ২৭টা নক্ষত্ৰ চিনাক্ত কৰিছিলে। আৰু ২৭টা নক্ষত্ৰ এইকাৰণে চিনাক্ত কৰা হৈছিলে যে চন্দ্ৰৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এই নক্ষত্ৰসমূহ সাধাৰণতে চিনাক্ত কৰা হৈছিলে। এটা নক্ষত্ৰত চন্দ্ৰই এদিনত এটাকৈ নক্ষত্ৰ প্ৰায় এটাকৈ নক্ষত্ৰ পাৰ হৈ যায়। যি কি নহওক বাৰু নক্ষত্ৰৰ বিষয়বস্তুলৈ আমি পৰৱৰ্তী সময়ত যাম, কিন্তু নক্ষত্ৰসমূহৰ লগত আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ। নক্ষত্ৰসমূহ হ'ল ২৭টা। তো একাধিক্ৰমে মই নামসমূহ কৈ গৈছোঁ। প্ৰথম নক্ষত্ৰ হ'ল অশ্বিনী নক্ষত্ৰ, দ্বিতীয় নক্ষত্ৰ হ'ল ভৰণী, তাৰপিছত কৃত্তিকা, ৰোহিণী, মৃগশিৰা, আৰ্দ্ৰা, পুনৰ্বসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতী, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মূলা, পূৰ্বখাৰা, উত্তৰহাৰা, শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ আৰু ৰেৱতী। যি কি নহওক আপোনালোকে নক্ষত্ৰৰ নামসমূহ যেতিয়া পাই গৈছে তেতিয়া এটা কথা নিশ্চয়কৈ মন কৰিছে যে নামসমূহৰ লগত নক্ষত্ৰৰ নামসমূহৰ লগত আমাৰ যিটো মাহসমূহৰ নামৰ মাজত অকণমান হ'লেও সাদৃশ্য আছে। গতিকে এই নক্ষত্ৰসমূহৰ পৰাই কিদৰে আচলতে আমাৰ মাহসমূহ নামাংকিত হৈছে সেই সময় পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰণে এটা বিশদ ভিডিঅ' এটা লৈ আহিম। আৰু আজিৰ ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক আৰু এটা বিষয়বস্তুৰ লগত পৰিচয় কৰি দিবলৈ ওলাইছোঁ। ৰাশিচক্ৰৰ আপোনালোকে আগতে পাই আহিছে যে ৰাশিচক্ৰৰ প্ৰথম ৰাশি হ'ল মেঘ। সেইদৰে নক্ষত্ৰসমূহৰ প্ৰথম নক্ষত্ৰ হ'ল অশ্বিনী। গতিকে এইটোত যিটো বিন্দু আছে, যি বিন্দুত মেঘ ৰাশিৰ আৰম্ভণি হৈছে সেই বিন্দুত অশ্বিনী নক্ষত্ৰৰ আৰম্ভণি হৈছে। কিন্তু ৰাশিচক্ৰ যিহেতু ১২টা আছে সেইকাৰণে ৰাশিচক্ৰত ১২টা ৰাশি আছে, সেইকাৰণে প্ৰতিটো ৰাশিত ৩০ ডিগ্ৰীকৈ আছে, কিন্তু ৩০ ডিগ্ৰীকৈ সৰ্বমুঠ ৩৬০ ডিগ্ৰী। আৰু সেইদৰে নক্ষত্ৰ যিহেতু ২৭টা আছে গতিকে এটা নক্ষত্ৰত ১৩ ডিগ্ৰী ২০ মিনিটকৈ থাকে। এইদৰে ২৭টা নক্ষত্ৰই ৩৬০ ডিগ্ৰী সম্পূৰ্ণ কৰিছে। গতিকে ৰাশিচক্ৰৰ যি বিন্দুত আচলতে য'ৰ পৰা মেঘ ৰাশি আৰম্ভ হৈছে তাৰ পৰা অশ্বিনী নক্ষত্ৰৰ আৰম্ভ হৈছে। আৰু সেইদৰে এটা ৰাশিত সাধাৰণতে ৩টাকৈ নক্ষত্ৰ থাকে। আৰু কোনোবা নক্ষত্ৰ সাধাৰণতে 2টা ৰাশিতো পৰিছে। এইসমূহ বিষয়বস্তুলৈ পৰৱৰ্তী সময়ত আপোনালোকৰ সময়ত নিশ্চয়কৈ মুকলি কৰিম। কিন্তু এই নক্ষত্ৰসমূহৰ পৰিচয় আৰু নক্ষত্ৰসমূহৰ নাম, ৰাশিত তেওঁলোকৰ অৱস্থান এইবিলাক হৃদয়ংগম কৰি ৰখাটো এইকাৰণে দৰকাৰী যে পৰৱৰ্তী সময়ত আমি যেতিয়া বিশেষকৈ পঞ্জিকা যিটো মুণ্ডেন জ্যোতিষই হওক বা আমাৰ বিভিন্ন পঞ্জিকা আমি যেতিয়া ব্যৱহাৰ কৰোঁ, যে পঞ্চাং যেতিয়া আমি ব্যৱহাৰ কৰোঁ, কোনটো দিন শুভ হ'ব কোনটো দিন অশুভ হ'ব, এইবিলাক বিচাৰ কৰিবলৈ নক্ষত্ৰ বিচাৰ অতিকে দৰকাৰী হৈ পৰে। গতিকে আজিৰ ভিডিঅ'ত আমি নক্ষত্ৰসমূহৰ বিষয়ে নামৰ বিষয়ে পৰিচিত হ'লোঁ, তেওঁলোকৰ আৰম্ভণিৰ বিষয়ে আৰু কিমান ডিগ্ৰীকৈ আছে এইখিনি কৰি ল'লোঁ। পৰৱৰ্তী পৰ্যায়ত বিষয়ত ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে। আপোনালোকৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।